বহুত আছোঁ চাওকচোন পৰিৱেশটো প্ৰথম এইটো মোৰ দ্বিতীয়টো ইণ্টাৰনেশ্যনেল ট্ৰিপ তো ভূটান একদম নিয়াৰেষ্ট কাণ্ট্ৰি আমাৰ আগতে জানো আমাৰ বন্ধুত্বপূৰ্ণ এখন দেশ ভাৰতৰ লগত দ্বিতীয়বাৰৰ কাৰণে আহিলোঁ এতিয়া আমাৰ লগত আছে গোটেইকেইটাই আমাৰ ৰাজমাতা ৰাখী শৰ্মা আছে এইফালে আমাৰ দাস আছে এইফালে নিশা এইফালে আগৰ দৰে আমাৰ দীপদা আছে ড্ৰাইভাৰ চিটত একদম ধুনীয়াকৈ চলাই গৈ আছে আমাৰ বন্ধু আৰু এইফালে আমাৰ তাজনী আছে এই চেহেৰাটো দেখাই দে আমাৰ চাব গোটেই ভিডিঅ'টো আৰু নতুন নতুন পাৰ্ট আহি আছে আগ কৰিম আৰু লগতে কণ্টিনিউছলি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আপুনি যদি ফেচবুকত চাই আছে ফেচবুকতো লাইক কৰিবলৈ নাপাহৰিব এতিয়ালৈ এৰিছোঁ হাই গাইছ তো আহিলোঁ এতিয়া নতুন জেগা এক্সপ্ল'ৰ কৰিম আৰু চাই লওঁ ক'ত কি পাওঁ ইয়াতে প্ৰথমটো আমি এখন হেঙিং ব্ৰিজ পালোঁ হেঙিং ব্ৰিজৰ ফালে গৈ আছোঁ এতিয়া কি পাইছ কেনেকুৱা ধৰণৰ ধুনীয়া এটা নিজৰা আছে দেই শব্দটো ভাল লাগে বাকী যি নহওক আৰু এইফালেতো ব্ৰিজখন দেখাই দিছোঁ এনেকৈ ধুনীয়াকৈ নতুন দেশ বেলেগ দেশত ঐ অলপ আগত ব'ল ঐ ইয়াৰ তো গাইছ কেনেকুৱা পালে এইটো আৰু পৰিৱেশ এইটো ধুনীয়া এটা নিজৰা তলত ধুনীয়া শব্দ তো পৰিৱেশটোৱে মানে ধুনীয়া আৰু গোটেইটো ইমান ঠাণ্ডা পৰিৱেশ আমাৰ অসমৰ দৰে নহয় আৰু এটা বস্তু গাইছ ক'ব লাগিব বহুত চাফ চিকুণ মেইনটেইন কৰে মানে অসমৰ দৰে নহয় আৰু বহুত জেগাত য'তেই যেনেকৈ যি পাই পেলাই দিয়ে মানুহখিনি খুব সভ্য যেন লাগে আৰু পৰ্যটকো ঠিক তেনেকুৱাই তো আমাৰ দৰে পৰ্যটক আহিলেতো ভালে হ'ব নিশ্চয় বহুত চাফ চিকুণ কৰি থৈ যায় তো তেনেকুৱা আৰু বাকী ইয়াতে বহুত বিশেষ নালাগে আপোনালোকে ডকুমেণ্ট যদি আগতে কোনোবা অহা নাছিলে আহিব পাৰে ভোটাৰ কাৰ্ডখন হ'লে হয় আৰু যদি ভোটাৰ কাৰ্ড আপোনাৰ নাই তেতিয়াহ'লে আধাৰ কাৰ্ড আনিব পাৰিব আৰু 18 বছৰৰ তলৰসকলে আধাৰ কাৰ্ড নাইবা জন্মৰ চাৰ্টিফিকেট যিকোনো এটা আনিব পাৰে কোনো ধৰণৰ অসুবিধা নাই ইয়াতে আৰু বাকী মোৰতো বাৰু এই 2 নম্বৰ ট্ৰিপ ভূটানলৈ আপোনালোকৰ কেতিয়া আহিছিলে কিমানবাৰ আহিছিলে আৰু বহুতে কয় তেল ভৰোৱাৰ কাৰণে বহুত কম পইচাতে ভৰাব পাৰে তো তেনেকুৱা ধৰণৰ কেনেকৈ ভৰাইছিলে আগতে এতিয়া প্ৰাইচটো মই যোৱা নাই পেট্ৰল পাম্পলৈকে যোৱাৰ পিছত কিমান হয় তো সেইটো কৈ দিম বাৰু এতিয়া কিমান চলি আছে ভূটানত তো গাইছ এতিয়ালৈ এৰিছোঁ আকৌ পাম বিদায় দিব হ'ল আমি আহিছিলোঁ বহুত বেছি দূৰলৈ নগ'লোঁ 6-7 কিলোমিটাৰমান গ'লোঁ যোৱাৰ পিছত এতিয়া ৰখাই দিওঁ কিবা এটা খাই ল'ম তাৰপিছত ইয়াৰ পৰা ভূটান এৰিম এতিয়া কথাটো হৈছে কি ভূটানৰ মাটিকালিটো আপোনালোকে জানে 38,000 বৰ্গ কিলোমিটাৰ আৰু ভূটান নেপাল এইবিলাকে বাফাৰ ষ্টেটৰ কাম কৰে বাফাৰ ষ্টেট বুলি কাক কয় আপোনালোকে নিশ্চয় জানে যে দুখন ডাঙৰ দেশৰ মাজত যিখন যদি সৰু দেশ এখন থাকে সেই দেশখনক বাফাৰ ষ্টেট বুলি কয় আৰু ইয়াৰ পৰা শিকিব লগা আপোনালোকে কি শিকিছিলে আৰু কি জানে ভূটানৰ বিষয়ে আপোনালোকে এইটো জনাব কমেণ্ট যোগে এতিয়া এৰিছোঁ আকৌ আহিম